हेलो फ्रेंड्स मैं पीआरबी মানে আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান মই ভালে মই পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ আশা কৰো ভিডিঅ'টো সকলোৱে চাই ভাল পাব আৰু যিসকল মোৰ অল ফ্ৰেন্ড হয় আপোনালোকলৈ বহুত বহুত ধন্যবাদ মোৰ চেনেলটো ইমান ধুনীয়াকৈ আগবঢ়াই দিছে আপোনালোকে আৰু যিসকল মোৰ নিউ ফ্ৰেন্ড হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই আহিবলগীয়া নটিফিকেশ্যন মই পাই থাকিব আজি হল দেওবাৰ ভাবিলো দেওবাৰ দিনটোনো কি কৰিম অলপকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কি কিনো বনাম আৰু কেনে ধৰণে বনাম ৰেচিপি বুলি নিদু অলপ দেখাম দেওবাৰ কাৰণে ঠিক আছে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব দেওবাৰ দিনটোত বহুত ভাল লাগে নহয় জানো যিকোনো কাম কৰিব পাৰি বন্ধ বাৰ যিহেতু আৰু বেটাহঁতৰ স্কুল বন্ধ থাকে ৰাতিপুৱা অলপ কামবিলাক লেটকেও কৰিব পাৰি ভাবিলো গোটেইখিনি কাম আজৰি হোৱাৰ পিছত ৰাতিপুৱা মৰ্নিঙৰ কামখিনি কৰাৰ পিছত অলপ ভিডিঅ' কৰোঁ আৰু ৰাতিপুৱা কাম কৰিবলৈ লৰালৰি হ'ল সেইকাৰণে ভিডিঅ' কৰা নহ'লে আৰু দুপৰীয়া কাৰণেনো কি বনাম তাকে অলপ দেখাবলৈ চেষ্টা কৰিম ঠিক আছে চাই থাকিব ভিডিঅ'টো শেষলৈকে ফাইনেলি মিষ্টাৰ বজাৰৰ পৰা পাই গ'লহি আৰু বজাৰৰ পৰা এইবিলাক আনিলে জিকাখিনি এটা বহুত দাম হৈ আছে 100 কিমান হৈ আছে বোলে আৰু যিমানে নহওক প্ৰথম যোনটো বস্তু ওলাই খাবলৈ খুব টেষ্ট হয় পিছত লাগিলে যিমান সস্তা নহওক সেই তেতিয়া বস্তুবিলাক খাবলৈ সোৱাদটো কমি যায় আৰু নতুনতে যোনটো বস্তু ওলাই সেইটো বস্তু খুব টেষ্টি এটা হয় নহয় জানো প্ৰথম যিমানে দাম নহওক লাগিলে আৰু এয়া খুতৰা শাক আনিছে খুতৰা শাক এটা কিনি আনিছে যিহেতু আমাৰ বাৰীতে থাকে খুতৰা শাক এবাৰ খুতৰা শাক নহ'লে সেয়েহে কিনি আনিলে খাই বহুত ভাল পাওঁ এনেধৰণে বস্তুবিলাক খালে বহুত আমাৰ হেল্ডি হয় বহুত শৰীৰৰ কাৰণে ভাল নহয় জানো আপোনালোকক কয় মই যিহেতু সেউজীয়া শাক পাচলি মই খুব খাওঁ আৰু এইবিলাক আনিছে বিনছ আৰু এইবিলাক সকলো ধৰণৰ আনিছে কেৰেলা আৰু বকলিও আমাৰ ঘৰতে হয় যিহেতু এইবাৰ খেতি কৰিবলৈ যিহেতু বহুত টাইম লাগে ন এজনে কি কৰিব কামকে কৰিবনে নিজৰ কৰ্মকে কৰিব সেয়েহে বেছি শাক পাচলি কৰা নাই বাৰীত অলপ আছে আৰু এইবিলাক বকলি খাবলৈ খুবেই টেষ্টি লাগে বকলি খালেও আমাৰ শৰীৰৰ কাৰণে খুব উপকাৰিতা হয় আৰু সকলোখিনি বজাৰ মই এনেধৰণে এটা পাচিত উলিয়াই ল'লোঁ আৰু কিনো বনাম আপোনালোকক দেখাই থাকিম আৰু এইফালে আনিলে মাছনো কিহৰ লগত বনাম আপোনালোকক দেখাম এই মাছখিনি ধুই লৈছোঁ এতিয়া ধুনীয়াকৈ ধুই পৰিষ্কাৰ কৰি লৈছোঁ আনফালে পদিনাখিনিও মই পেষ্ট কৰি দিলোঁ পদিনা চাটনি খাই খুব ভাল পাওঁ আৰু আপোনালোকে কোনে পদিনা চাটনি খাই ভাল পায় জনাবচোন এতিয়া আমৰ কলি ওলাইছে যিহেতু আমৰ কলিৰ লগত আৰু পদিনা খুব ধুনীয়াকৈ এটা সোৱাদ হয় খাবলৈ আৰু খুব ভাল লাগে আৰু আমি এইবিলাক বস্তু খালে ভাল যিহেতু আপোনালোকে সকলোৱে গম পায় উপকাৰিতাসমূহ মই পিছে ইয়াত এতিয়া আমৰ কলি দিয়া নাই মই ইয়াত দিছোঁ তেতেলী দি দিছোঁ আমৰ কলি যিহেতু ওলাইছেহে বহাগ মাহত খাবলৈ ভাল হয় আমে পদিনাই আৰু সেইকাৰণে মই ইয়াত তেতেলী দিছোঁ এতিয়া এইফালে জিকা আলু আৰু মটৰ কেইটামান মই গুচাই লৈছোঁ জিকা কাটি লৈছোঁ আৰু আলুটো মই অলপ সৰহকৈ দিছোঁ যিহেতু মই জিকাত অলপ আলুটো সৰহ হ'লে বেছি ভাল পাওঁ সেয়েহে মই আলু অলপ সৰহকৈ দিছোঁ অলপ ডাঙৰ চাইজৰ এটা আলু দি দিছোঁ আনফালে মই জ্বলা ভাজিখিনিও ৰেডি কৰি লৈছোঁ মাছৰ পেটু ইয়াত দিছোঁ মই পচলা বেঙেনা আৰু বিনছ দুডালমান দি দিছোঁ আৰু খুব এটা ধুনীয়া স্মেল আহিছে আৰু মই জ্বলা ভাজি খাই খুব ভাল পাওঁ আৰু জ্বলা ভাজিটো তিতা হ'লেতো পেটুখিনি তিতা হ'লেতো কথাই নাই খুবেই ভাল পাওঁ কোনে খাই ভাল পায় জনাবচোন আৰু এইফালে বনালোঁ মই চিকেন বনাইছোঁ মই ডাল কচুৰ লগত যিহেতু মিষ্টাৰে খাই ভাল পায় ডাল কচু আৰু চিকেন এনেকৈ বনালোঁ আৰু আপোনালোকে কোনে খাই ভাল পায় জনাবচোন এনেকৈও খুব এটা ধুনীয়া সোৱাদ দুপৰীয়া ভাত পানী খাই আজৰি হৈ অলপ ৰেষ্ট লোৱাৰ পিছত এতিয়া 4টামান বাজিছে ভাবিলোঁ অলপ ফুলৰ লগত লাগি লওঁ আৰু এই ফুলজোপা এনেধৰণে মই বাল্টিংটোত ৰুইছোঁ আৰু এই ফুলজোপা আছিলে এনেকুৱা এটা টাবত আছিলে আৰু টাবটোৰ পৰা যিহেতু শিপাবোৰ বাঢ়ি গৈছে আৰু ফুলজোপা বাঢ়িবলৈ অলপ অসুবিধা পাইছে সেয়েহে ভাবিলোঁ এনেধৰণে বাল্টিংটো এনেই আছে আৰু বাল্টিংটোত মই ফুলজোপা ৰুই দিওঁ এজোপা হ'ল মামৰি তামোল খুব ভাল লাগে বেতগছৰ নিচিনা লাগে মই খুব ভাল পাওঁ এনেধৰণে সজাই থ'লে
আৰু এই বস্তুটো দেখিছেনে, এই বস্তুটো আছিলে যিহেতু মাটিৰ সজোৱা কিছুমান বস্তু থাকে যে এই বস্তুটো দিন হৈ গ'লে পচি যোৱা নিচিনা হয়, বস্তুটো নিজে নিজে ভাগি থাকে। আৰু এই ভাগি যোৱা বস্তুটোকে মই এতিয়া ইয়াত দিবলৈ চেষ্টা কৰিছোঁ আৰু খুব এটা ধুনীয়া সুন্দৰ সৌন্দৰ্য হয়। এনেধৰণে ভাঙি ভাঙি মই দি দিছোঁ। আৰু আপোনালোকৰ যদি এনেকৈ আছে আপোনালোকেও এনেকৈ দি দিব পাৰে, দেখিবলৈও ধুনীয়া হয় আৰু ফুলজোপাও শুৱনি হয়, নহয় জানো? আৰু এজোপা কেনেকুৱা লাগিছে জনাব, যিহেতু আমাৰ কিছুমান ভঙা বাল্টিং থাকিলে এনেই পেলনীয়া নিচিনা হৈ থাকে আৰু মই অদৰকাৰীকৈ নেপেলাই মই এনেকৈ ধৰণে সজাবলৈ চেষ্টা কৰিলোঁ। আৰু কেনেকুৱা লাগিছে জনাব। আৰু বাল্টিংটো মুচিবলৈ আছে। ঠিক আছে, চাই থাকিব শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ। ফ্ৰেণ্ডছ, দুপৰীয়া ভাত পানী খোৱাৰ পিছত সকলোখিনি কাম বন আজৰি কৰি অলপ ৰেষ্ট ল'লোঁ আৰু ভাবিলোঁ ভিডিঅ'টো সামৰণি মাৰিব লাগিব, নহয় জানো? আৰু অলপ ফুলৰ লগতো লাগিলোঁ, ফুলখিনিৰ লগত লাগিলোঁ। যিহেতু এতিয়া ল'ৰা বেটা এক্সাম চলি আছে ন, ফুলৰ লগত লাগিবলৈ একেবাৰে টাইম পোৱা নাই। অলপ লাগিলোঁ। কেনেকুৱা লাগিলে মোৰ ফুলখিনি বুলি দেখুওৱা নাই আপোনালোকক। মোৰ ফুলৰ টাবটো বাল্টিঙত কেনেকৈ সজাবলৈ চেষ্টা কৰিলোঁ সকলোখিনি আপোনালোকক দেখালোঁ। আৰু আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পালে, আৰু ভাল পালে লাইক এটা কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। দেওবাৰ দিনটো ভাল লাগে, যিহেতু অলপ আজৰি সময় পাওঁ, অলপ ফূৰ্তিও লাগে, নহয় জানো? বন্ধ কৰাত মানে টাইমটো লৈ যিকোনো কাম কৰিব নালাগে। যিহেতু বেটাহঁতৰ স্কুল হৈ থাকিলে যিকোনো কাম টাইমমতে কৰিব লাগে, বা ঘৰত ফেমিলি থাকে, মা দেউতা থাকে, যিকোনো কাম আমি টাইমমতে কৰিব লাগে, ভালো লাগে। আৰু মোৰ ভিডিঅ'টো চাই আজি কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বহুত বহুত ধন্যবাদ।